নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ নাম পুলকেশ। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ এই চেনেলত। আশা কৰোঁ আপোনালোক ভালে আছে। আজিৰ এই ভিডিঅ'টো মেট্ৰিক পৰীক্ষা দিয়াসকলৰ বাবে বনোৱা হৈছে। যিসকলে মেট্ৰিক পৰীক্ষা দিছে সেইসকলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। পোনপ্ৰথমতে মই মেট্ৰিক পৰীক্ষাত পাছ কৰা আৰু ফেইল কৰা সকলক মোৰ অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ। তোমালোক যিসকলে পাছ কৰিছা আগলৈ আৰু এনে কষ্ট কৰি আগবাঢ়ি যোৱা। এইটো কেৱল জীৱনৰ আৰম্ভণিহে। সন্মুখত এনে কষ্ট আকৌ পাবা। জীৱনটো এটা ঘাত প্ৰতিঘাতৰ চিহ্ন। এইসমূহক নেওচি আগুৱাই যাব লাগিব। কথা এষাৰ আছে, কুছ পানে কে লিয়ে কুছ খোনা পড়তা হে। অৰ্থাৎ কিবা পাবলৈ হ'লে কিবা নহয় কিবা হেৰুৱাব লাগিবই। আৰু তোমালোক যিসকলে ফেইল কৰিছা দুখ কৰি নাথাকিবা। এদিন তোমালোকৰো এনে আনন্দৰ ক্ষণ আহিব। সকলোৱে তোমাৰ পিছত দৌৰিব। মাথো কষ্ট কৰি যোৱা, ছাকচেছফুল নিজ হাতত। তোমালোকে এই কথাটো নিশ্চয় জানা আৰু দেখিও আহিছা যে যিকোনো বস্তু ভাগিলে কষ্টৰ ফলত আকৌ গঢ়িব পাৰি। গতিকে এই কথাটো মনত পেলাই কাম কৰাত লাগি যোৱা, মানে পঢ়াৰ নিয়মসমূহ ফ'ল' কৰি যোৱা। তোমালোকে যদি মন দি এবাৰ ভালকৈ চোৱা তেনেহ'লে মেট্ৰিক পৰীক্ষাটো কোনো কঠিন নহয়। ভালকৈ নপঢ়াৰ বাবে আৰু কিছুমান অবুদ্ধিৰ বাবে এই পৰীক্ষাটো টান হৈ পৰে। কিছুমানে বুদ্ধিৰ যোগেদি আৰু নিজৰ মগজুৰ সৈতে খেল খেলি এই পৰীক্ষাত পাছ কৰি অহা দেখিবলৈ পোৱা যায়। মই মেট্ৰিক পৰীক্ষা দি যিখিনি অভিজ্ঞতা পাইছিলোঁ সেইখিনি কথাকে তোমালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। ময়ো প্ৰথমতে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলোঁ। মনত বহুত দুখ কষ্ট পাইছিলোঁ, কিন্তু পিছত বুজি পাইছিলোঁ যে এনে কষ্ট জীৱনত আহিবই। আৰু তেতিয়াই এই কথাটো ভাবিছিলোঁ যে পিছ পৰি পৰি আগুৱাই যাব পাৰি। আৰু লগে লগেই মই নিজৰ পঢ়াৰ নিয়মসমূহ ফ'ল' কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু কষ্টৰ ফলত আজি আহি এইখিনি ঠাই পালোহি। অৰ্থাৎ এতিয়া BA কমপ্লিট হ'বৰ হ'ল প্ৰায়। গতিকে তোমালোক যিসকলে ফেইল কৰিছা আজিৰ পৰা অলপকৈ মনোযোগ দি কিতাপ পঢ়াৰ আৰম্ভ কৰা। যিয়ে যি কথা কৈ আছে ক'বলৈ দিয়া। আৰু মা দেউতাই যেতিয়া গালি দিয়ে তেতিয়া তোমালোকে অৰ্থাৎ ফেইল কৰাসকলে বিপৰীত দিশত নলৈ কেনেকৈ আগুৱাই যাব পাৰি সেইটো ভবাৰ দৰকাৰ। এই কথাটো এইকাৰণে কৈছোঁ যে কিছুমানে গালিটোকে বিপৰীত দিশত লৈ আত্মহত্যাৰ পথ বাছি লয় আৰু বহুতে কৰিও আহিছে। আত্মহত্যা মহাপাপ। আত্মহত্যা কৰিলে আমাৰ আত্মাই কেতিয়াও শান্তি নাপায়। গতিকে এই ভুল কাৰ্য হাতত নল'ব। তোমালোকে এটা কথা সদায় মনত ৰাখিবা, যদি তোমালোকে ব্যৰ্থ অৰ্থাৎ ফেইল কৰা তেনেহ'লে তোমালোকে কেতিয়াও হাৰ নামানিবা। কাৰণ ফেইল শব্দটোৰ এটা অন্যতম মান আছে। ডক্টৰ APJ আব্দুল কালামে এষাৰ কথা কৈছিল যে ফাৰ্ষ্ট এটেম্প্ট ইন লাৰ্ণিং, অৰ্থাৎ শিক্ষাৰ প্ৰথম ধাপ। গতিকে তোমালোকে এতিয়া নিশ্চয় বুজি পাইছা। আজিলৈ আহোঁ, নতুন এটি ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।